हेलो गाइस থাম্বনেইলটো চাই চাইকে গম পাইছে ভিডিওটো কি হ'বলৈ গৈ আছে আহকচোন আজি ভিডিওটো আৰম্ভ কৰোঁ এয়া আমাৰ হাঁহ ৰেডি কৰা হৈছে খানাৰ বাবে লাহেকে সবজি কাটিবলৈ আৰম্ভ কৰিছে আৰু খানাটো হ'বগে আৰু লাহে লাহে ইফালে আমাৰ সবজি ৰেডি হৈ গ'ল কাটি এতিয়া বনাবলৈ আছে লাহে লাহে হাঁহৰ মাংস ৰেডি হৈছেগে এয়া হাঁহ পুৰিছে আৰু মাংস কাটি হৈছেগে আৰু অলপ বাকি ইফালে কেৰাহী ৰেডি হৈ গ'ল প্ৰথমতে ৰঙালাও মটৰ আৰু পটলৰ চব্জিখন বনাই লোৱা হৈছে জ্বলা চব্জি বনোৱা হৈছে পচলাই বুটে আলুৱে পুৰা জলকীয়া দি জ্বলা চব্জি এয়া দাইল পাতি দিয়া হ'ল এইফালে আমাৰ ৰঙালাও চব্জি হৈ গ'ল এতিয়া মাংস চব্জিৰ কাৰণে তেল দিয়া হৈছে এয়া হাঁহৰ মাংস বনাবৰ বাবে ৰেডি কৰা হৈছে প্ৰথমতে পিঁয়াজখিনি ভাজি হালধি দি লৈছে লাহেকৈ আৰু মাংসটো বনাইছে আৰু খাবলৈ ভাতটো বনাবলৈ বাকী আছে বাকী চব্জিবিলাক হ'লগৈ আৰু
ৰাইজসকলে খাইছে আৰু আমিও লাহেকৈ খাম। ইমান ধুনীয়াকৈ ফুলখিনি ফুলি আছে, ভাবিলোঁ এবাৰ আপোনালোকক দেখাই দিওঁ। থেংক ইউ ভিডিঅ'টো শেষলৈকে